হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আনিছোঁ জলফাই টেঙা আচাৰ। আৰু যিহেতু জলফাই ছিজন চলি আছে নহয় জানো, তো ভাবিলোঁ আপোনালোকৰ আগত এটা জলফাই ৰেচিপি আচাৰ মই দিওঁ আপোনালোক। তো পোনপ্ৰথমে এই জলফাইকেইটা খুব সুন্দৰকৈ ধুই গৰম পানীত উতলাই ল'ব। আৰু উতলাই লগতে এখন চালনী বা খৰাহীত আপুনি পানীখিনি চেকি ল'ব। আৰু তেনেতে আপোনাৰ জলফাইবোৰ খুব সুন্দৰকৈ শুকাই যায়, তাৰমানে পানীৰ ভিতৰত নৰখি। তাৰপিছত মই দেখাইছিলোঁ মাজে মাজে অকিয়াই দিছোঁ, যিটো চাকুৱেদি 3 বা 4 এনেকৈ ৰেপি দিছোঁ আৰু অকিয়াই দিয়া বুলি কয়, দেখিছে। তো এনেদৰে কাটি ল'ব। আৰু যদি আপুনি বোলে গোটা নবনাই অলপ টুকুৰা টুকুৰিকৈ বনায়, তো আপুনি টুকুৰা টুকুৰিকৈ কাটি ল'ব। কিন্তু মোৰ এই আচাৰটো মই গোটা দেখি ভাল পাওঁ, খাইতো ভালেই লাগে। আৰু মানে আপোনাৰ বৈয়ামত ভৰাই ৰাখিলে গোটা গোটা খুবেই সুন্দৰ দেখে ন। তো এনেদৰে নিমখ আৰু হালধি অলপ পেলাই ল'ব। তাৰপাছত আপুনি ৰ'দত দি দিব আধা ঘণ্টা বা 1 ঘণ্টাৰ কাৰণে দি দিলেই হ'ল। খুব চোকা ৰ'দ হ'লে আপুনি আধা ঘণ্টা, নহয়তো ঢিলা ৰ'দ হ'লে 1 ঘণ্টা 1.5 ঘণ্টা এনেকৈ দি দিব। কাৰণ যিহেতু গৰম পানীখিনি লগতে যেতিয়া চেকি দিয়ে ন, মানে গৰম উতলি থকাৰ পিছতে চালনী বা খৰাহীত যদি আপুনি চেকি দিব, তো আপোনাৰ গোটেই গৰমৰ ভাপ পানী চানী সকলোবোৰ ওলাই যায়। কিন্তু আপুনি যদি গৰম কৰোঁতে বা উতলাওঁতে ঠাণ্ডা হওক বুলি গৰম পানীতে জলফাইটো ৰাখে, তেতিয়া আপোনাৰ জলফাইটো অলপ ঢিলা হ'ব বা পানী সোমাই থকা চান্সটো বেছি থাকে। কিন্তু আপুনি লগতে উলিয়াই দিবচোন, তেতিয়া আপোনাৰ জলফাইটো সুন্দৰকৈ গাটো শুকাই যায়গৈ। আৰু এই যে বৈয়ামত নিমখ আৰু মছলা দেখাই আছোঁ আপোনাক, এনেদৰে চিম্পুল প্ৰক্ৰিয়াটো আপুনি জলফাইবোৰ ভৰাই পেলাই তেল ঢালি দিলে আপোনাৰ এনেদৰেও আচাৰটো বনিব। খুব চিম্পুল প্ৰক্ৰিয়াত খাব পাৰিব এই আচাৰটো। মই এবাৰ দেখাই দিছোঁ। এনেদৰে যিবিলাক দিলোঁ জলফাই আৰু তলত যিটো নিমখ আৰু মছলা আছে অলপ জোকাৰি কৰি দিলে, তেনেদৰে আপুনি তেল ভৰাই একদম বৈয়ামৰ মুখলৈকে দিব তেলটো ভৰাই। এই প্ৰচেছতো আপুনি ৰাখিব পাৰে আচাৰটো, এনেকৈও খাব পাৰি, খুব সুন্দৰ। কিন্তু মই এনেকৈ এটা বাতিত লৈ লৈছোঁ আৰু ইয়াতে মছলাবোৰ তলত দিয়ে দিলোঁ আৰু হালধি আৰু অলপ দি দিছোঁ কালাৰ কাৰণে। আৰু তাৰপিছত মই জলকীয়া যিহেতু দিয়া নাছিলোঁ, পেকেট গুড়া জলকীয়াকৈ অলপ আজি দি দিছোঁ। আগতে মই একে নিদিওঁ, মই জলকীয়া দি দিওঁ। কিন্তু আজি মই খুব এটা ব্যস্ততাত কাম কৰি আছিলোঁ, মই দুপৰীয়া আহাৰো ৰান্ধি আছোঁ, প্লাছ মই এইটো আচাৰ ৰেচিপিটো আপোনালোকক কৰি দেখাওঁ বুলি তো দেখালোঁ। এই মই যে ধনিয়াটো গোটা কৰি পিচি পেলাই দিছোঁ দেই, কাৰণ সকলোবোৰ মছলাই মই আজি ইয়াত গোটা কৰি দিছোঁ। যিহেতু আচাৰটো গোটা গোটা বনাইছোঁ, তো মছলাটো খুব গুড়ি একেবাৰে কৰা নাই, মই খুব দৰদৰা বুলি কয় যে তেনেদৰে আৰু গোটা সহতাকৈ পিচি দিছোঁ। আৰু মছলাবোৰ যেতিয়া সহতাকৈ দিছোঁ, এপ্লাই কৰোঁতে ভালদৰে এপ্লাই নহ'ব, গতিকে আপুনি মিঠাতেল এনেদৰে ছটিয়াই বা এনেদৰে এহাতা দুহাতা এনেকৈ দি পেলাই তাৰপিছত আপুনি হাতেৰে দি ধুনীয়াকৈ লুটিয়াই দিবচোন। মছলাবোৰ সকলোবোৰ টেঙাতে খুব সুন্দৰ কৰি লাগি ধৰিব। এনেদৰে দেখিছে, এনেদৰে খুব সুন্দৰকৈ অলপ ডাঙৰ বাচন ল'ব লাগিব, তাত তেনেকৈ লৰাই লৰাই তেল ঢালি ঢালি বনালে খুব সুন্দৰকৈ জলফাই কেইটাত মছলাবোৰ লাগি যায়। তাৰপিছত ফাইনেলি এটা বস্তু দিছোঁ মই, এইটো হৈছে ভিনেগাৰ। ভিনেগাৰটো এইকাৰণে দিয়া হয় যাতে আচাৰটো অলপ দিনলৈ থাকে বুলি। আপোনাৰ নিদিলেও হয়, এইটো অপশ্যনেল। এইটো কথা নহয় যে ভিনেগাৰ দিলেহে আচাৰটো বহুত দিনলৈ থাকে, এইটো কথা নহয়। কিন্তু মই অলপ দি দিছোঁ। আৰু দেখিছেনে মছলাবোৰ খুব সুন্দৰকৈ লাগি ধৰিছে। এতিয়া এনেদৰে মই বৈয়ামত ভৰাই ৰাখোঁ। আৰু এই চিচাৰ বৈয়ামবোৰ আপোনালোকে ধুই লৈ অলপ ৰ'দত দিব আচাৰ বনোৱাৰ আগতে। আচাৰ বৈয়ামটো শুকাই খুব সুন্দৰকৈ থাকিব লাগে, তেতিয়াহে আপোনাৰ আচাৰবোৰ বহুত দিনলৈ সাঁচি ৰাখিব পাৰিব। মোৰ ফাইনেলি গোটেইবোৰ আচাৰ কমে ইয়াতে মই 1 কিলো আচাৰ আছিলে দেই, মই ঘৰৰ পৰা আনিছিলোঁ জলফাইবোৰ। আৰু মই আপোনালোকক এইটো টেঙা আচাৰ বনাই দেখালোঁ, আৰু মই আপোনালোকক মিঠা আচাৰ এটা বনাই দেখাম খুব সুন্দৰ কৰি, যদি সময় পাওঁ। তো বন্ধুসকল, যদি আপোনালোকে মোৰ আচাৰ ৰেচিপিটো চাই ভাল পায়, তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো আগবঢ়াই যাবলৈ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে আপোনালোকে মোৰ পৰা নতুন নতুন আচাৰ ৰেচিপি পাই থাকিব। ফাইনেলি মোৰ বৈয়ামটো একদম ভৰ্তি হৈ গ'ল। ইয়াত মই এতিয়া তেল ঢালি দিব লাগিব, 1 বৈয়ামমান তেল কৰি দিব লাগিব।
আপোনাৰ সুবিধাৰ্থে তেলটো দি দিব, যে দিবই লাগিব তেনেকুৱা কথা নহয়। আজি এদিন দিলে কাইলৈ এদিন দিব, তেনেকৈ পৰাপক্ষত অলপ অলপকৈ অলপ হালকাচা গৰম কৰি দিলে ভাল। আৰু নিদিলেও একো নাই, যিহেতু ৰদ যদি ভাল থাকে আপোনাৰ কেঁচা মিঠাতেল দিলেও ৰ'দত দিওঁতে বৰ ধুনীয়া হৈ যায়গৈ আৰু একো স্মেল নাহে। আৰু আচাৰত সদায় আপুনি ঘৰুৱা তেল ব্যৱহাৰ কৰিব, ভাল মিঠাতেল ব্যৱহাৰ কৰিব দেই, তেতিয়াহে আপোনাৰ আচাৰটো বহুত ধুনীয়া আৰু সোৱাদ হ'ব। আৰু ইয়াতে মই মছলাটো আপোনালোকক কৈ দিছোঁ, জিৰা, চফ, আজৱাইন, মেথি গুটি আৰু ধনিয়া গুটি, ইমানেই। আৰু পাৰিলে আপুনি জলকীয়া দি দিব, মই পেকেট জলকীয়া যিহেতু দি দিছোঁ সকলোবোৰ আপোনালোকৰ আগতে। এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। তো এয়া মই ৰ'দত দিব লৈ আহিলোঁ। এনেদৰে মই ক্ৰমান্বয়ে এসপ্তাহমান ৰ'দত দিম, আৰু এসপ্তাহমান ৰ'দত দিয়াৰ পিছত আপুনি আচাৰটো খাই চাব, কি স্বাদিষ্ট বনে। আৰু তো বন্ধুসকল, যিসকলৰ লোভ লাগিছে আহিব মোৰ ঘৰলৈ, আচাৰ খাই যাব। তো বন্ধুসকল, আজিলৈ মই এই জলফাই আচাৰ ৰেচিপিটো ইমানতে সামৰণি মাৰিছোঁ। আৰু মই পাৰিলে আপোনালোকলৈ মিঠা জলফাই আচাৰ ৰেচিপি এটা লৈ আহিম। তো আজিলৈ ইমানতে ৰাখিছোঁ, বাই বাই।